তিতৰ প্ৰতিপত্ৰ 2 অধ্যায়। মণ্ডলীভুক্ত নানা লোকক দিবলগীয়া শিক্ষাৰ বৃত্তান্ত। কিন্তু তুমি নিৰাময় শিক্ষাৰ সৈতে উপযুক্ত কথা ক'বা। বৃদ্ধসকল যেন পৰিমিতভোগী, ধীৰ, বিবেচক, বিশ্বাসত গভীৰ, প্ৰেমত আৰু ধৈৰ্যত নিৰাময় হয়। সেইদৰে বৃদ্ধ মহিলা সকলো যেন সকলো সময়তে পবিত্ৰ লোকসকলৰ দৰে আচাৰ ব্যৱহাৰ দেখুৱায় আৰু অপবাদিকা বা বহু দ্ৰাক্ষাৰসৰ দাসী নহয়। যি উত্তম সেই শিক্ষা তেওঁলোকে দিয়ক। ইয়াৰ দ্বাৰা যুৱতীসকলক তেওঁলোকে শিক্ষা দিয়ক, তেওঁলোক যাতে চিন্তাধাৰাত সুশীৰ, অধিক প্ৰেম কৰোতা আৰু সন্তান প্ৰিয়া হ'বলৈ উৎসাহিত হয়। এইদৰে বিবেচক হ'বলৈ, নিৰ্দোষী, ঘৰ ধৰোতা, সৎ স্বভাৱৰ আৰু নিজ নিজ স্বামীৰ বহিভূতা হ'বলৈ শিকাই বুজাই সুবুদ্ধি কৰি তুলিবৰ বাবে তেওঁলোকে শিক্ষা দিয়ক, যাতে ঈশ্বৰৰ বাক্য নিন্দিত নহয়। সেইদৰে যুৱকসকলকো সুবোধ হ'বলৈ উদগোৱা, নিজে সকলো বিষয়তে সৎকৰ্মৰ আৰ্শিক হৈ শিক্ষা দিওঁতে শুদ্ধ, ধীৰ আৰু অনিন্দনীয় হৈ নিৰাময় বাক্য প্ৰকাশ কৰিবা। তেতিয়া বিৰোধী মানুহে আমাৰ বিষয়ে কোনো কুকথা ক'বলৈ নোপোৱাত লাজ পাব। দাসকলে সকলো বিষয়ত তেওঁলোকৰ প্ৰভুসকলৰ আজ্ঞাধীন হ'ব লাগে, তেওঁলোকৰ প্ৰতি সন্তোষদায়ক হ'ব লাগে, কিন্তু উত্তৰা উত্তৰি নকৰি আৰু হাত লৰ নহৈ বৰং সকলোতে উত্তম বিশ্বস্ততা দেখুৱাবৰ বাবে তেওঁলোকক উদগোৱা, যাতে আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ শিক্ষাই সকলো বিষয়তে তেওঁলোকক ভূষিত কৰক। কিয়নো সকলো মানুহলৈ পৰিত্ৰাণ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ'ল, আৰু আমি ভক্তি লংঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি গম্ভীৰ, ধাৰ্মিক আৰু সৎভাৱেৰে এই বৰ্তমান সংসাৰত যেন জীৱন যাপন কৰিব পাৰোঁ। তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে। এতিয়া আমি যেন পৰম ধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আৱিৰ্ভাৱৰ বাবে অপেক্ষা কৰি থাকোঁ। আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু সূচী কৰিবলৈ যীশুৱে নিজকে উৎসৰ্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তিসকলৰ দলে সকলো সৎকৰ্মত উদ্যোগী হওঁ। তুমি এইবোৰ কথা কৈ সম্পূৰ্ণ ক্ষমতাৰে উদগোৱা আৰু অনুযোগ কৰিবা। তোমাক সেৱক জ্ঞান কৰিবলৈ কাকো নিদিবা।